নমস্কাৰ। আজি পুনৰ অসমীয়া ভাষা আৰু সাহিত্যৰ সাধাৰণ জ্ঞানৰ মুঠ 10টা প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহযোগিতা পালে মই এনেধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ আহিম। আজি বৰ্ণ বিষয়ে প্ৰশ্ন লৈ আহিছোঁ, স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ। অসমীয়া ভাষাত বৰ্ণৰ কেইপ্ৰকাৰ? 2 প্ৰকাৰৰ, স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ কেইটা? ব্যঞ্জন বৰ্ণ 41টা। স্বৰ বৰ্ণ কেইটা? স্বৰ বৰ্ণ 11টা। স্বৰধ্বনি কেইটা? 8টা। উচ্চাৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জন বৰ্ণক কেইটা ভাগত ভাগ কৰা হৈছে? 3টা। স্পৰ্শৰ বৰ্ণ, উষ্ম বৰ্ণ আৰু অন্তৰ্বৰ্ণ। উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰ বৰ্ণক কেইটা ভাগত ভাগ কৰা হৈছে? 2টা। হ্ৰস্ব চ আৰু দীৰ্ঘ ছ। ব্যঞ্জন বৰ্ণক কেইটা ভাগত ভাগ কৰা হৈছে? 6টা। কণ্ঠ, তাল, মূৰ্ধন্য, দন্ত্য, ঐশ্য আৰু অনুনাসিক। স্পৰ্শৰ বৰ্ণ কেইটা? 25টা, ক ৰ পৰা ম লৈকে। উষ্ম বৰ্ণ কেইটা? 4টা, তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ আৰু হ। অন্তৰ্বৰ্ণ কেইটা? 4টা, অতস্য জ, ৰ, ল আৰু ৱ। ধন্যবাদ।